আধা ৰাস্তাত তাৰপিছত মোৰ নিচিনাকে চিংগুল হৈ থাকিবা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ঠিকে আছে। বলক এতিয়া নতুন এটা ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আমি আজি যাৰ বিষয়ে কথা পাতিম সিহঁতৰ ডিঙুৰ ওপৰত নাৰিকলটো এনেহে ৰখাই থৈছে। কাৰণ সিহঁতি যদি নাৰিকলটোত যদি খটাব জনাহেঁতেন ন, আজি এই ইনষ্টাগ্ৰামটো বটচুদাই কামবিলাক কৰি নেগেলায়। বলক সিহঁতক আজি আমি বজাওঁ। নিশা নাহে টোপনি, মহে কৰে আমনি, গান কেতিয়া আহিবা তুমি মাৰি দিবলৈ বিচনী। গৈ আছো দেহা, বিচনী কি এইটো মাৰি দিম। লাইফত যদি সুখত থাকিব বিচৰা মোকে পতাই লোৱা চিংগুলা চুকেলা। পতাই লোৱা তাইক। আধা ৰাস্তাত তাৰপিছত মোৰ নিচিনাকে চিংগুল হৈ থাকিবা। আধাটো সোমালে বিষায়, কিন্তু গোটেইটো সোমালে ভাল লাগে। কোনে কোনে জানে কমেণ্ট কৰি জানো। তোমালোকে তাই ভিডিঅ' স্ক্ৰীণত চোৱা যে তাই লিখি দিছে ডু নট চেণ্ড মি নেগেটিভ কমেণ্ট। আৰু ৰ'বাচোন, তুমি কেনেকৈ গম পালে যে ভিডিঅ'টোত নেগেটিভ কমেণ্ট আহিব? নিশ্চয় চাগে তোমাৰ লগত এনেকুৱাই হৈছিলে, হয়নে নহয়? আধাটো সোমাইছিলে চাগে, বিষালে, গোটেইটো সোমোৱাৰ লগে লগে ভাল পাই গ'লা, হয় নাই? তাৰ লগত ব্ৰেকআপ হোৱাৰ পাছতহে গম পাইছো অসমত যে ইমান ধুনীয়া ধুনীয়া ল'ৰা আছে। জহনী জাতীয়ে কৈছে শুনা, তাৰ লগত ব্ৰেকআপ হোৱা পাছতহে গম পাইছো অসমত যে ধুনীয়া ধুনীয়া ল'ৰা আছে। আছেতো, এতিয়া মোলৈকে চোৱা কিমান ধুনীয়া মই। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है তাৰ লগত ব্ৰেকআপ হোৱাৰ পাছতহে গম পাইছো অসমত যে ইমান ধুনীয়া ধুনীয়া ল'ৰা আছে। অৱশ্যে তই ক'ৰ পৰা গম পাবি হেই? বয়ফ্ৰেণ্ডৰ লগত যদি ঠুকি ঠুকি ঠুকনে খাই থাকে একেৰাহে, আমাৰ নিচিনা ধুনীয়াবিলাকক পাহৰিবি। আৰু চাগে এতিয়া বয়ফ্ৰেণ্ডে তোক এক্সপায়াৰ ডেটটো যোৱাই দিলে, সেইবাবেহে এতিয়া म्यूजिक। হেই পূজা, চোৱা মই যেতিয়াৰ পৰা তুমি লেছবিয়ান বুলি গম পাইছোঁ, মই চুলিও দীঘল কৰিছোঁ, কাণো ফুটাইছোঁ, এতিয়া মই লিপষ্টিকো লগাম। মোৰ তাত ল'ৰা গুণ একেবাৰে নাই। এতিয়াতো মোক ভাল পোৱা, মোৰ লগত চিপকি থাকা। আই লাভ ইউ। ফাইনেলি গাইজ ই নিজকে ছোৱালী বুলি মানি ল'লে, কিন্তু মোৰ মতে ই ছোৱালীয়ে নহয়, হিজিৰাও। Arts, not bad, good, carry on. Yeah. Oh fuck. Oh my god. Yeah, arts, yeah. Do it. Yeah. চা ভাই, তই এই বটচুদাই কামবোৰ কৰি ইনষ্টাগ্ৰামটো নেগেলাবি। তই ছোৱালী হ ল'ৰা হ তাত ক'ব লগা একো নাই। তোৰ যদি কামেই নাই ন, আহিবি আমাৰ ঘৰলৈ, লেট্ৰিনটো চফা কৰি থৈ যাবিহি। 4 बार बोल रहे हैं, पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। বন্ধু বান্ধৱীসকল, এতিয়া আমি এনেকুৱা এটা বটচুদাৰ বিষয়ে কথা পাতিম ন, সি কেলা গোটেই ইনষ্টাগ্ৰামটোৱে গেলাই থৈছে। ব'লা তাক এতিয়া অলপ বজাই লওঁ। আকৌ এবাৰ চাম দেই গাইজ, আকৌ এবাৰ। কেৰাহীটো ক'ৰ পৰা মাৰি আনিলি বা তই? হা, চোৰ ক'ৰ পৰা মাৰি আনিলি কেৰাহীটো? কেলা নিজৰ ঘৰততো এনেও নিদিয়ে চাগে, খান তই সেইটো মাৰিহে আনিব লাগিব। টিকাত লগাবলৈতো নিদিয়ে তোক, খেলা মাৰে নে তেনেকেই খাওঁ তহঁতি হৈ। মোলৈ মনত পৰিলে আহিবা আকৌ, মই দিম নহ।
আহিবা মোৰ ওচৰলৈ আকৌ এবাৰ পাম মই ঠুকিবলৈ ভাবি समझ रहे हो ना ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ বাই Fuck off.